মা মা এটি মিঠা মাত, মা এটি মিঠা শব্দ, য'ত লুকাই থাকে হেজাৰ অৰ্থ। মা এই শব্দতেই লুকাই থাকে হেজাৰ মায়া, মমতা, মৰম, চেনেহ। যেতিয়া মুখেৰে প্ৰথমবাৰৰ বাবে মাত মাতিছিলোঁ, সেই শব্দটি আছিল মা। সেই প্ৰথমবাৰৰ বাবে যেতিয়া মা বুলি উচ্চাৰণ কৰিছিলোঁ, তেতিয়া মাৰ হয়তো সুখৰ সীমা হেৰাই গৈছিল। কাৰণ মায়ে যাক সকলোতকৈ বেছি ভাল পায়, যাক সকলোতকৈ বেছি মৰম কৰে, সেইজনেই মা বুলি তেওঁক মাতিছে। মা নিজেই কেতিয়াও প্ৰত্যক্ষভাৱে সুখ নাপায়, কিয়নো মায়ে সদায় আমাৰ কথা চিন্তা কৰি থাকে। মায়ে সদায় আমাক সুখী কৰিবলৈ অতঃপ্ৰত চেষ্টা চলাই থাকে। আৰু যেতিয়া আমি সুখী হওঁ, আমি হাঁহোঁ, আমি ৰং ধেমালি কৰোঁ, তেতিয়া মাৰ মুখতো হাঁহি বিৰিঙে। তেতিয়া মাও সুখী হয়। আমাৰ সুখেই মাৰ সুখ। মায়ে নিজে নাখাই প্ৰথমতে আমাক খুৱাই দিয়ে। আমাৰ যাতে ভোক অনুভৱ নহয়, তাৰ বাবে খাদ্যৰ যোগান ধৰাত মা ব্যস্ত। কিন্তু মায়ে পাহৰি যায় যে তেওঁৰো ভোক লাগে বা তেওঁৰো ভোক লাগিছে। এই পৃথিৱীত আমাৰ বাবে মাৰ সমান মৰম কৰা আৰু আন কোনো নাই। মাৰ সমান মৰম আন কাৰো মৰম হ'ব নোৱাৰে। আনে আমাক মৰম দিয়াৰ লগতে বহুতো দুখ কষ্ট দিব পাৰে। আনৰ মৰমক ইমান সহজতে বিশ্বাস কৰিব নোৱাৰি। কিন্তু মাৰ মৰমক আমি চকু মুজি বিশ্বাস কৰিব পাৰোঁ, কিয়নো মাৰ দৰে অন্তৰ আন কাৰো লগত নাই। মা এটি মিঠা মাত, মা এটি মিঠা শব্দ, য'ত লুকাই থাকে হেজাৰ অৰ্থ, য'ত লুকাই থাকে হেজাৰ মায়া, মমতা, মৰম, চেনেহ।